নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ প্ৰথমটো হল ভিডিঅ'লৈ স্বাগতম জনাইছো। কিছুদিনৰ আগতে মই ফ্লিপকাৰ্টৰ পৰা কেইযোৰমান ড্ৰেছ অৰ্ডাৰ কৰিছিলোঁ যেহেতু ড্ৰেছ পিন্ধি মই খুব ভাল পাওঁ। যেহেতু এতিয়া ফ্লিপকাৰ্টত বিগ বিলিয়ন ডেজৰ সেল চলি আছে গতিকে ড্ৰেছ কিযোৰ যদি কোনোবাযোৰ আপোনালোকৰ ভাল লাগে ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব ড্ৰেছ কিযোৰৰ গতিকে তাৰ পৰা গৈ অৰ্ডাৰ কৰিব পাৰিব। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো এইযোৰ হৈছে প্ৰথমযোৰ ড্ৰেছ ফ্ৰম দ্য ব্ৰেণ্ড AAYU আৰু ইয়াতে আৰু 11টা কালাৰ এভেইলেবল আছে। মোৰ বিশেষকৈ পাৰ্পল কালাৰটো ভাল লাগিলে সেইকাৰণে এইটোৱে অৰ্ডাৰ দিলোঁ। ইয়াৰ ফেব্ৰিক হৈছে জৰ্জেট আৰু পলিষ্টাৰৰ লাইনিং আছে গতিকে ট্ৰান্সপাৰেণ্ট একেবাৰে নহয়। ড্ৰেছযোৰৰ যিটো স্কুৱেৰ নেক ডিজাইন আৰু যিটো ৰাফল ডিজাইন সেইটো মোৰ বিশেষকৈ ভাল লাগিছে আৰু জিপ ক্লজাৰো আছে। মই সাইজ দিছিলোঁ স্মল আৰু কিনাৰ সময়ত ইয়াৰ প্ৰাইচ আছিলে 629 এতিয়া পিছে দামটো কমি 539 হৈ আছে। মোৰ হাইট হৈছে 5.3 গতিকে মোৰ ইমানটো দীঘল আহিছে। এইযোৰ হৈছে নেক্সট ড্ৰেছযোৰ ফ্ৰম দ্য ব্ৰেণ্ড HARPA আৰু মই ইয়াৰ সাইজ দিছিলোঁ মিডিয়াম আৰু মই কিনাৰ সময়ত ইয়াৰ প্ৰাইচ আছিলে মাত্ৰ 351 এতিয়া পিছে দামটো বাঢ়ি 502 হৈ আছে। একো নাই দুখ নকৰিব, নেক্সট দিৱালী সেল যেহেতু আহি আছে তেতিয়া আপোনালোকে ল'ব পাৰিব। এই ড্ৰেছযোৰৰো 6টা কালাৰ এভেইলেবল আছে। আটাইকেইযোৰে ফ্লৰেল প্ৰিণ্টৰে হয়। মই লোৱাযোৰৰ ব্লেক এণ্ড হোৱাইটৰ ফ্লৰেল প্ৰিণ্ট আছে কিন্তু এটা কথা যিটো স্লিভৰ ইলাষ্টিক সেইকেইডাল মই অকণমান ঢিলা ঢিলা পাইছোঁ কিন্তু স্লিভৰ ডিজাইনটো ভাল লাগিছে। পাফি স্লিভ স্কুৱেৰ নেক আৰু ফ্ৰণ্টত অকণমান স্লিটো আছে যিটো বেছি নহয় আৰু জোখৰে হয়। বেক চাইডে ইলাষ্টিক আছে গতিকে ধুনীয়াকৈ বডি হাগিং হৈ যায়। এইযোৰ খুব ধুনীয়া ফ্লৰেল ড্ৰেছ আপোনালোকে ইচ্ছা কৰে যদি ল'ব পাৰিব। এইযোৰ হৈছে 3 নম্বৰযোৰ ড্ৰেছ আৰু এইযোৰ খুব ধুনীয়া এযোৰ কটনৰ ড্ৰেছ হয়। ফ্ল'য়ি ফুল স্লিভ এতিয়া যিহেতু ঠাণ্ডা আহি আছে গতিকে এনেকুৱা সময়ত ফুল স্লিভৰ যিবোৰ কাপোৰ সেইবোৰ বহুত কামত আহে। মই ইয়াত আৰু যিহেতু 4টা কালাৰ এভেইলেবল আছে আটাইকেইটাই বহুত ধুনীয়া ধুনীয়া কালাৰ। মই কনফিউজ হৈ গৈছোঁ মই কোনটো কালাৰ ল'ম। শেষত গৈ গ্ৰীণ কালাৰটোৱে ল'লোঁ। ইয়াতে পিংক য়েল্লো ব্লু আৰু এই 3টা কালাৰ এভেইলেবল আছে। মই লৈছোঁ সাইজ মিডিয়াম আৰু প্ৰাইচ আছিলে 475। ইয়াৰ মেটেৰিয়েলটো হৈছে কটন ব্লেণ্ড গতিকে আপোনালোকে যদি ইচ্ছা কৰে এইযোৰ ড্ৰেছো ল'ব পাৰিব। খুব ধুনীয়া ড্ৰেছ। অকণমান মোলে ঢিলা হৈছে কিন্তু এনেকুৱা ড্ৰেছবোৰ অকণমান লুজ হৈ থাকিলে ভাল লাগে দেখিবলৈ। আৰু আজি ভিডিঅ'টোৰ একেবাৰে লাষ্টৰ ড্ৰেছযোৰ হৈছে এইযোৰ ফ্ৰম দ্য ব্ৰেণ্ড ৰছেট। মই আশা কৰিছোঁ মই শুদ্ধকৈ প্ৰনাউন্স কৰিছোঁ ব্ৰেণ্ডটোৰ নাম আৰু সাইজ হৈছে মিডিয়াম। এইযোৰো এইযোৰ ছফ্ট কটনৰ ড্ৰেছ হয়। মেটেৰিয়েলটো বহুত বেছি ভাল, গৰমত পিন্ধিবলৈতো আৰু বেছি ভাল। মই পিন্ধি থকা সাইজটো হৈছে মিডিয়াম আৰু কালাৰটো হৈছে পিংক এণ্ড হোৱাইট। মই লওঁতে ইয়াৰ দাম আছিলে 499 এতিয়া কমি আছে অকণমান 484 হৈ আছে। স্লিভৰ ডিজাইনটো মৰম লাগিছে, অকণমান পাফি হয় বেছি নহয় আৰু ইলাষ্টিক আছে। ইয়াৰ আৰু 3টা কালাৰ আছে, হয়তো য়েল্লো ব্লু আৰু ৰেড আছিলে আৰু যিহেতু অকণমান ঢিলা হৈছে আপোনালোকে ইচ্ছা কৰিলে এনেদৰে মোৰ দৰে বেল্ট লগাই ষ্টাইল কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ পাই থাকিবৰ বাবে। ধন্যবাদ।